হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীষণা তনহে সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি হৰি মহাৰাসত মতলীয়া মাজুলীবাসী তো জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে যুগে যুগে অৱতাৰ ভৈলায় সংখ্যাত জয় ৰাম ৰাম কেশৱ হৰি ৰাস মহোৎসৱৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলীলৈ এতিয়া ঢল নামিছে দেশী বিদেশীৰ বিভিন্ন পৰ্যটকৰ তিনিশ 50 বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত দেখা গ'ল ৰাইজৰ পাৰভঙা উৎসাহ উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জগত জয় ৰাম ৰাম কেশৱ হৰি অসমৰ ৰাস আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত থকা পুখুৰীৰ পাৰত দেখা গ'ল ৰাধা কৃষ্ণৰ সুশোভিত নৃত্য উদ্ধাৰিলা ভূমি জয় ৰাম ৰাম কেশৱ হৰি অন্তিম দিনাৰ অনুষ্ঠানত ৰাইজৰ সৈতে মাজুলীৰ ৰাস মহোৎসৱৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰ কথা পিলা চলে বলি নিকালি জয় ৰাম ৰাম কেশৱ হৰি